কোলাহলৰ মাজেৰে নীৰৱে হোটেললৈ উভতি আহিল নীৰা। ৰাথোৰ বাহিৰতে ৰৈ আছিল। সামান্য উদ্বিগ্ন হৈ আছিল তাৰ নম্ৰ মুখখন। নীৰাক দেখাৰ লগে লগে আঁতৰি থিয় হ'ল। সামান্য হাঁহি ভিতৰলৈ সোমাই গ'ল নীৰা। কাউণ্টাৰত এজন বয়স্ক মানুহে বঙালীসুৰীয়া হিন্দীত ডাঙৰ মাতেৰে ৰাকেশ সিঙৰ লগত কথা পাতি আছে। তীৰ্থযাত্ৰা সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন সুধি ৰাকেশ সিঙক হাইৰাণ কৰি পেলাইছে। তেওঁৰ ওচৰত থিয় হৈ আছে এগৰাকী মহিলা। মানুহগৰাকীৰ চকুৱে মুখে অস্বস্তিৰ চিন ফুটি উঠিছে। এনে লাগিছে যেন গিৰিয়েকে হুলস্থুল কৰাৰ কাৰণে লাজ পাইছে। অলপ দূৰত ৰৈ আছে এগৰাকী উৰণি লোৱা বয়সস্থ মহিলা। এজন যৌৱনৰ শেষ প্ৰান্তত থিয় হোৱা ডেকা ল'ৰা আৰু একে বয়সৰ এগৰাকী মহিলা। এজন শুভ্ৰকেশী বৃদ্ধ আৰু দুজন ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ যেন লগা ডেকা। আটাইবোৰ মানুহজনৰ মুখলৈ চাই আছে। দেখিলেই গম পায় তেওঁলোকৰ আমনি লাগিছে। নীৰাক দেখি ৰাকেশ সিঙে বয়স্ক মানুহজনৰ সৈতে চিনাকি কৰি দিলে। আৰু অলপ সময় বহিব লাগিব। মই ৮:৩০ বজামানতহে যাব পাৰিম। চৰি। এয়া নিৰ্মল মিত্ৰ আৰু তেখেতৰ পত্নী মাধুৰী। এখেত সকলো যাব। মানুহজনে নমস্কাৰ জনাই নীৰালৈ এপলক মন দি চালে। তাৰ পিছত আকৌ ৰাকেশ সিঙৰ লগত ব্যস্ত হৈ পৰিল। মাধুৰীয়ে নীৰালৈ চাই লাজকুৰীয়া হাঁহিৰে নমস্কাৰ জনালে। প্ৰতি নমস্কাৰ জনাই নীৰৱে আহি চোফাখনত বহিল নীৰা। ৰাকেশ সিঙে নীৰালৈ চালে। আপুনি ইচ্ছা কৰিলে ভিতৰৰ হলতো বহিব পাৰে। মানুহবোৰ তালৈ গৈছে। অলপ ইয়াতে বহো, নীৰাই লাহেকৈ ক'লে। সকলোৱে নীৰালৈ উভতি চাইছে। ৰাকেশ সিঙৰ লগত কথা পাতি থকা মানুহজনে কথা বন্ধ কৰি নীৰালৈ উভতি চাইছে। সেই সুযোগতে অলপ আঁতৰত থিয় হৈ থকা ডেকা দুজন আগবাঢ়ি আহিল। ডেকা এজনে চাই পৰিচিত মানুহৰ আন্তৰিক হাঁহিৰে মুখ উজ্বলাই ৰাকেশ সিঙে ক'লে, চৰি ৰাজীৱ ভাই, অলপ সময় ৰ'ব লগা হ'ল, বেয়া নাপাব। একো নহয়, চব ঠিকে আছেতো। প্ৰতি নমস্কাৰ জনাই ৰাজীৱে হাঁহিলে। আছে, চব ঠিকে আছে বাবাৰ কৃপাত। বাটত একো অসুবিধা হোৱা নাই? নাই। বাকী সকলো মানুহ আহিছে। আপোনালোকৰ কথাই চিন্তা কৰি আছিলোঁ। যিকেইজন অহাৰ কথা আটাইবোৰ আহিছে। চিনাকি কৰি দিওঁ ৰ'ব। ডেকাজনে পিছলৈ চালে। তেওঁৰ ইংগিতত পিছত থিয় হৈ থকা মানুহকেইজন ওচৰ চাপি আহিল। ৰাজীৱে প্ৰথমে শুভ্ৰকেশী বৃদ্ধজনলৈ দেখুৱালে। এখেত নিৰঞ্জন চৌধুৰী। নিৰঞ্জন চৌধুৰীৰ মুখত এটা দেশ নেদেখ হাঁহি বিৰিঙি উঠিল। হাতযোৰ কৰি লাহেকৈ ক'লে, নমস্কাৰ। নমস্কাৰ নমস্কাৰ। উজ্জ্বল মুখেৰে নিৰঞ্জন চৌধুৰীৰ বিপৰীতে টিকমাক দি ৰাকেশ সিঙে মূৰ তুলি ৰাজীৱলৈ চালে। প্ৰৌঢ়ত্বৰ ওচৰ চাপো চাপো হোৱা বয়সৰ মানুহহাললৈ দেখুৱাই ৰাজীৱে ক'লে, এখেত সুমন ভৰদ্বাজ, এয়া তেওঁৰ মিছেছ অনুৰাধা। আনজন ল'ৰা আৰু উৰণি লোৱা মানুহগৰাকী আহি ওচৰত থিয় হৈছিল। মানুহগৰাকীলৈ চাই ৰাকেশ সিঙে সুধিলে, পাৰ্বতী বাহবৰ? হয়, ৰাজীৱে ক'লে। পাৰ্বতীয়ে খৰ হাতেৰে উৰণিখন ঠিক কৰি দুহাত জোৰ কৰি কপালত লগাই নমস্কাৰ দিলে। একো নক'লে। ডেকা ল'ৰাজন আগবাঢ়ি আহিল। মই সুদীপ দত্ত। নমস্কাৰ জনাই নিজৰ চিনাকি দি ৰাকেশ সিঙে ক'লে, অকণমান ৰওক, মই কাক কি ৰুম দিছে চাই লওঁ। অলপ আগতে কথা কৈ থকা বয়সস্থ মানুহজনে বিৰক্ত মুখেৰে ৰৈ ৰৈ ৰাকেশ সিঙক কথা ক'বৰ চেষ্টা কৰি আছিল। ঘৈণীয়েকে ৰঙচুৱা মুখেৰে লাহেকৈ ক'লে, পিছত পাতিলে নহয় নেকি? নহয়হে। এইবোৰ কামত চব কথা আগতে চাফা কৰি লোৱা ভাল। পিছত দেখিবা ইটো সিটো গণ্ডগোল ওলায়েই আছে। ইটো অজুহাতত পইচা খুজিব, সিটো অজুহাতত পইচা খুজিব। য'ত ৰাখিব বুলি কৈছিল তাতে নাৰাখিব। যি খুৱাম বুলি কৈছিল নোখুৱাব। হাজাৰ জামেলা হ'ব পাৰে। উফ। ঘৈণীয়েকৰ মুখত ফুটি উঠা বিৰক্তি মন কৰি মানুহজন থমকি ৰ'ল। তাৰ পিছত কাউণ্টাৰত থিয় হৈ থকা চাবিটো তুলি লৈ ক'লে, ব'লা, এতিয়া বিৰক্ত হৈছা, পিছত ক'বা ঠিকেই কৰিছিলোঁ। মানুহগৰাকীয়ে একো নামাতিলে। নীৰৱে গিৰিয়েকৰ পিছে পিছে গ'লগৈ। উৰণি লোৱা মানুহগৰাকী নীৰালৈ চাইছে। তেওঁৰ মুখত ফুটি উঠিছে স্পষ্ট মুগ্ধতা আৰু কৌতূহল। মানুহগৰাকী শকত, চুলি আধা পকা আধা কেঁচা। কান্ধত এটা ৰেক্সিনৰ হেণ্ডবেগ।
বগাৰ ওপৰৰ সৰু সৰু মটীয়া ফুল থকা এখন কপাহী শাৰী পিন্ধিছে মানুহগৰাকীয়ে। বগা ব্লাউজ পিন্ধিছে। কাণত সোণৰ কাণফুলি, ডিঙিত এধাৰ পাতল সোণৰ চেইন, দুহাতত দুপাত পিন্ধতি পিন্ধতি মিহি হৈ পৰা সোণৰ খাৰু। মূৰৰ প্ৰায় আধালৈকে উৰণি যোৱা মানুহগৰাকীৰ শৰীৰৰ ভংগীমাত ঘৰৰ বাহিৰৰ পৃথিৱীত অনভ্যস্ত মানুহৰ সংকোচ ফুটি উঠিছে। মানুহগৰাকীৰ প্ৰসাধনহীন মুখ আৰু ৰুক্ষ দুহাতত স্পষ্টকৈ অঁকা আছে সহায়ৰ হাতহীন সংসাৰৰ গৃহিণীৰ জীৱনজোৰা শ্ৰমৰ ছবি। মানুহগৰাকীয়ে নীৰালৈ চাই আছে। নীৰাই একো গম পোৱা নাই। তলমূৰ কৰি মোবাইলটোত চুডকু খেলি আছে নীৰাই। ভিতৰখন অস্থিৰ হৈ আছে। সেই অস্থিৰতাক নিয়ন্ত্ৰণ কৰাৰ এটা চেষ্টা, ব্যৰ্থ চেষ্টা। নীৰাই জানে, তথাপি দুখন দেশৰ মধ্যবিন্দুত থিয় হৈ আছে নীৰা। নিজৰ ভিতৰত যি অহৰহ অস্থিৰতা অনুভৱ কৰিছে নীৰাই, সেই অস্থিৰতা মধ্যবিন্দুৰ। দমোজাবোৰ এনেকুৱাই। নীৰাই জানে, দমোজাবোৰে এনেকৈয়ে দুফালৰ পৰা আকৰ্ষণ কৰি মানুহক বিপৰ্যস্ত কৰে। গোমুখলৈ অহাৰ দিন নিৰ্দিষ্ট হোৱাৰ পৰাই এই অস্থিৰতা আৰম্ভ হৈছিল। সেই অস্থিৰতা আছিল এক প্ৰবল আলোড়নৰ বাৰ্তাবাহক মাত্ৰ। সকলোৰে দৃষ্টিত আঁতৰত নীৰাৰ পৃথিৱীৰ বাগৰ সোলোৱাৰ যো-জা কৰিছিল। সকলো সময়তে ওচৰে ওচৰে ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছিল বাঁ মাৰলি এটাই। নীৰাক বাৰে বাৰে টানি নিব খুজিছিল নিজৰ ভিতৰলৈ। খুজিছিল, কিন্তু পৰা নাছিল। দীৰ্ঘদিনীয়া প্ৰশিক্ষণৰ শক্তিৰে তাক নিজৰ ইচ্ছাধীন কৰি ৰাখিছিল নীৰাই। নীৰাই পাৰে, আজিকালি পাৰে। বাঁ মাৰলিবোৰক শিশুৰ দৰে নিচুকনি গীত গোৱাই শুৱাই থ'ব পাৰে নীৰাই। ইচ্ছা কৰিলেই পাৰে। কাকো একো বুজিবলৈ নিদিয়াকৈ সংসাৰৰ সকলো কামত ঠান-ঠিত লগাই ওলাই আহিছে নীৰা। ওলাই অহাৰ লগে লগে আৰম্ভ হৈ গৈছে অন্য এক যাত্ৰাও। এই যাত্ৰা নিজৰ অভ্যন্তৰলৈ। নিজৰ ভিতৰত সাৰ পাই উঠিব খুজিছে অন্য এক নাৰী। এক বিমূৰ্ত টনা আজোৰাই বিপৰ্যস্ত কৰি পেলাব খুজিছে নীৰাক। এখন অন্য জগতে সহস্ৰ বাহু মেলি আজুৰি নিব খুজিছে নিজৰ ভিতৰলৈ। নীৰাৰ ভিতৰত সৃষ্টি কৰিব খুজিছে উত্তাল এখন সাগৰৰ। সেই প্ৰবল চাপৰ বিপৰীতে মোবাইলৰ চুডকু। এই মুহূৰ্তত চুডকুৱেই আছে। যিবোৰ সঁজুলিৰে দুৱাৰবোৰ বন্ধ কৰি নীৰাই, যিবোৰ মন্ত্ৰেৰে ঢৌবোৰক বশ কৰে, সেই সঁজুলি আৰু মন্ত্ৰবোৰ এইবাৰ লগত নাই। এৰি আহিছে ৰহি আৰু জেৰিক। এৰি আহিছে কম্পিউটাৰ আৰু ইণ্টাৰনেট। এৰি আহিছে কিতাপ আৰু গানবোৰ। এৰি আহিছে আৰু বহুত কিবা কিবি। এইবাৰ মাত্ৰ লগত ৰৈ আহিছে মদৰুৱা হৈ যোৱা কাগজৰ এটা ফাইল আৰু পকাবন্ধা বহীখন। লগত লৈ আনিবলৈ সাজু কৰা চুটকেছৰ কাপোৰৰ তলত ভৰাই লৈছিল। এই ফাইলটোৰ কথা ব্ৰজেনে নাজানে, কোনেও নাজানে। বহুত বছৰ আগতে এটা নিৰ্জন গধূলি এই ফাইলটোৰ জন্ম হৈছিল। জন্ম হৈয়ে ফাইলটো বন্দী হৈ পৰিছিল অলেখ ফাইলৰ ভিতৰত। সেই বন্দীত্বৰ পৰা ফাইলটোক এই প্ৰথম উলিয়াই আনিছে নীৰাই। এতিয়ালৈকে খুলি চোৱা নাই। চাব, মদৰুৱা হৈ পৰা পাতবোৰ হাত ধৰি এইবাৰ নীৰাই উভতি যাব বন্ধ দুৱাৰৰ সিপাৰলৈ। এইবাৰ বয়সস্থ মানুহজন গম্ভীৰ খোজেৰে আহি ওচৰত বহিলহি। নীৰাই মূৰ তুলি চালে। শান্ত হাঁহিৰে মানুহজনে ক'লে, মোৰ নাম নিৰঞ্জন চৌধুৰী। নীৰাই লাহেকৈ হাঁহি নমস্কাৰ জনালে। আপুনি চাৰধামলৈ যাবলৈ আহিছে? হয়, আপুনিও চাৰধামলৈ যাবতো? মই গৌমুখলৈ যাম। অ', গৌমুখৰ কথা শুনিছোঁ। এবাৰ যোৱাৰ ইচ্ছা আছিল, নহ'ব। যাব পাৰেতো। শৰীৰ বৈৰী মানুহজনে হাঁহিলে। আপুনি অকলে আহিছে? হয়, আপুনি? ময়ো। গৌমুখলৈ গংগোত্ৰীৰ পৰা যায় নহয় জানো? কিমান সময় লাগে গৈ পাওঁতে? গংগোত্ৰীৰ পৰা যায়, কিন্তু কিমান সময় লাগে নাজানো। 2 দিন সময় লাগিব বুলি কৈছে। মই ভালকৈ একো নাজানো। তেওঁলোকে জনাব লাগিছিলতো। জনাইছে, মই পঢ়ি চোৱা নাই, সোধাও নাই। একো নজনাকৈ আহিছে? অলপ জানো, বেছি জানিবৰ চেষ্টা কৰা নাই। গৈ থাকিম, জানি থাকিম। নীৰাই হাঁহিলে। মানুহজন নীৰাৰ চকুলৈ চালে, লাহেকৈ হাঁহি ক'লে, কথাটো অলপ আচৰিত। নীৰাই হাঁহিলে, একো নক'লে। কাউণ্টাৰৰ সন্মুখত থকা মানুহবোৰ তেতিয়া ওপৰলৈ গুচি গৈছিল। আপোনাৰ ৰুম ৰেডি হৈছে, যাব পাৰিব আপুনি।
ল'ৰা এজনে আহি নিৰঞ্জন চৌধুৰীক ক'লে, আপোনাক হলত লগ পাম। নিৰঞ্জন চৌধুৰী উঠিল। ধীৰ খোজেৰে ভিতৰলৈ গৈ থকা মানুহজনীলৈ চালে নীৰাই। মানুহজনক ভাগৰুৱা যেন লাগিছে, অন্যমনস্ক যেন লাগিছে। লিফ্টলৈ ৰৈ থকা মানুহজনে মোবাইলত কাৰোবাৰ সৈতে কথা পাতিছে। তেওঁৰ মুখত ওলমি আছে স্পষ্ট বিষাদ। হোটেলৰ ল'ৰা এজনে তেওঁৰ বেগটো হাতত লৈ আছে। তেওঁৰ হাততো এটা সৰু বেগ। এই বয়সত অকলে কিয় আহিছে মানুহজন? নীৰাই ভাবিলে। পৰিয়ালৰ মানুহে তেওঁক এই দুৰ্গম আৰু দীঘলীয়া যাত্ৰাত অকলে ওলাই আহিব দিছে। কিয় তেওঁৰ লগত কোনো অহা নাই? আনকি কোনেও তেওঁক আগবঢ়াবলৈ অহা নাই? মানুহজনলৈ এখন্তেক একান্ত মনে চাই থাকি চুডকু বন্ধ কৰি নীৰা উঠিল। ৰাথোৰলৈ এবাৰ চাই ধীৰ খোজেৰে হলঘৰৰ ফালে আগুৱাই গ'ল। সেই মুহূৰ্তত জোতাৰ শব্দৰে সকলোকে সচকিত কৰি কাউণ্টাৰৰ ওচৰলৈ আগবাঢ়ি আহিল ওখ স্বাস্থ্যৱতী ছোৱালী এজনী। মুখত বিৰিঙি উঠা ঘাম টিচু পেপাৰেৰে মচি মচি কৈ উঠিল, অমৃতা? হলঘৰটোৰ ভিতৰত তেতিয়া এজাক বিভিন্ন বয়সৰ মানুহে হাতে হাতে চাহৰ গিলাচ লৈ ইফালে সিফালে জুম বান্ধি নিজৰ মাজত কথা পতাত ব্যস্ত হৈ আছিল। বিভিন্ন বয়সৰ, বিভিন্ন ভাষাৰ, বিভিন্ন ঠাইৰ মানুহ। দুৱাৰমুখ পাৰ হৈ কৌতূহল আৰু আশ্চৰ্য মিহলি দৃষ্টিৰে মানুহবোৰলৈ চালে নীৰাই। মুহূৰ্ততে নামহীন অনুভূতিয়ে ধোৱাই গ'ল নীৰাক। এই সম্পূৰ্ণ অচিনাকি মানুহবোৰৰ লগত আজিৰ পৰা সহযাত্ৰীৰ বান্ধোনেৰে বান্ধ খাই পৰিব নীৰা। এই মানুহবোৰ এতিয়াৰ পৰা আৰু অপৰিচিত হৈ নাথাকে। একেলগে একে ঠাইলৈ যাবলৈ ওলোৱা এই মানুহবোৰ এতিয়াৰ পৰা এটা পৰিয়ালৰ দৰে হৈ পৰিব। এই মানুহবোৰৰ লগত নীৰাই একেলগে খাব লাগিব, একেলগে থাকিব লাগিব, একেলগে গ্ৰহণ কৰিব লাগিব যাত্ৰাপথৰ সকলোখিনি। ঐশ্বৰ্য পালিত জীৱনৰ অভ্যস্ত সীমাৰ পৰা ওলাই নীৰা সোমাই পৰিব লাগিব এক অসুবিধাজনক পৰিস্থিতিৰ মাজলৈ। সেই সম্ভাৱনাৰ প্ৰতি আঙুলিয়াই ব্ৰজেনে সুধিছিল, পাৰিবা? সেই প্ৰশ্নৰ ভিতৰত সোমাই আছিল আৰু অনেক প্ৰশ্ন আৰু প্ৰত্যাহ্বান। সেই প্ৰশ্ন আৰু প্ৰত্যাহ্বানৰ সন্মুখত স্থিৰ হৈ থিয় হৈ আছিল নীৰা। ব্ৰজেনৰ চকুত থৈ লাহেকৈ হাঁহি কৈছিল, নোৱাৰিম বুলিলে হ'ব জানো? ইমান দিনৰ ইচ্ছা। ব্ৰজেনে অলপ সময় মনে মনে আছিল। তাৰপিছত নিজকে নিজে কোৱাৰ দৰে কৈছিল, অদ্ভুত ইচ্ছা। নীৰাই একো উত্তৰ দিয়া নাছিল। ক'বলগীয়াখিনি কোৱা হৈ গৈছে। ব্ৰজেনৰ সন্মুখত স্বতন্ত্ৰ সত্তালৈ থিয় হৈ জনাই দিয়া হৈ গৈছে সকলো সিদ্ধান্ত। এই মুহূৰ্তত হোটেলৰ হলঘৰত চাহ খাই থকা মানুহবোৰৰ ঠাইত হঠাতে থমকি ৰৈছে নীৰা। পাৰিবনে? এই মানুহবোৰৰ লগত, এই তীৰ্থযাত্ৰী মানুহবোৰৰ লগত মিলি যাব পাৰিবনে? নীৰাটো পুণ্যাৰ্থী নহয়। প্ৰাচীন মন্দিৰত প্ৰাৰ্থনা কৰি নীৰাইতো একো বিচাৰিবলৈ অহা নাই। নীৰা আহিছে। ওম নমঃ শিৱায়। এটা অচিনাকি সম্বোধনত নীৰা সচকিত হৈ উঠিল। হলঘৰটোৰ দুৱাৰতে ওচৰতে চাহৰ গিলাচ হাতত লৈ কথা পাতি আছে কেইজনমান ডেকা ল'ৰা আৰু এজনী ছোৱালীয়ে। দুৱাৰমুখৰ একেবাৰে ওচৰত থকা ল'ৰাজনে হাঁহি মুখেৰে নীৰালৈ চাই আছে। ক'লা পেণ্ট আৰু পাতল সেউজীয়া শ্বাৰ্ট পিন্ধা প্ৰায় 6 ফুট ওখ মেদহীন সুঠাম শৰীৰৰ ডেকা ল'ৰা। এযোৰ উজ্জ্বল আয়ত চকু, উন্নত নাক, পোহৰ বিকিৰণ কৰিছে যেন লগা ৰঙা বগা সুন্দৰ এখন মুখ। কপালত এটা ৰঙা চন্দনৰ ফোট, ডিঙিত ৰুদ্ৰাক্ষৰ মালা। চাৰ্টৰ ভিতৰত ভৰাই থৈছে যদিও চকুত পৰে। ওম নমঃ শিৱায়। ওচৰতে থিয় হৈ থকা চেলোৱাৰ কুৰ্তা পিন্ধা ছোৱালীজনীয়ে নমস্কাৰ জনাই হাঁহিলে। ল'ৰাজনৰ দৰে মেদহীন সুগঠিত শৰীৰ ছোৱালীজনীৰ। পিন্ধনত পাতল গুলপীয়া ৰঙৰ চেলোৱাৰ কুৰ্তা, এডাল দীঘল বেণী, এযোৰ উজ্জ্বল আয়ত চকু, ৰঙচুৱা এযোৰ ওঠ, সুস্বাস্থ্যৰ প্ৰভাৱে উজ্জ্বল কৰা এখন ৰঙা বগা সুগঢ়ী মুখ। নীৰাই অবাক হৈ হাঁহি মুখেৰে চাই থকা ডেকা গাভৰুহাললৈ চালে। এয়া তীৰ্থযাত্ৰীক কৰা সম্বোধন নেকি? নে ধৰ্মবিশ্বাসী একে ধৰ্মবিশ্বাসীক কৰা সম্বোধন? কি ক'ব লাগে? তীৰ্থযাত্ৰীৰ এই সাৱলীল আৰু আন্তৰিক সম্বোধনৰ উত্তৰত কি ক'ব লাগে? ওম নমঃ শিৱায়। নীৰাই কি কৰিব? ক'বনে? সকলো কুণ্ঠা আঁতৰাই সৰল ধৰ্মবিশ্বাসীৰ দৰে সাৱলীলভাৱে কৈ উঠিবনে ওম নমঃ শিৱায়? নীৰাই ক'বলৈ চেষ্টা কৰিলে। ওঠ জড় হৈ পৰিছে। ভিতৰৰ পৰা সঁহাৰি অহা নাই। সংকোচে বাট ভেটি ধৰিছে।
নিজৰ চাৰিওফালে এখন দেৱালৰ উপস্থিতি অনুভৱ কৰিব পাৰিছে নীৰাই। কোনোবাখিনিত নিজকে যেন বহুত দূৰৰ অন্য সামাজিক বাসিন্দা যেন লাগিছে। একো ক'ব নোৱাৰি নমস্কাৰ জনাই দ্বিধাগ্ৰস্তভাৱে হাঁহিলে নীৰাই। মানুহহালৰ ওপৰৰ মুখৰ ওপৰেৰে সামান্য আশ্চৰ্যৰ ঢৌ বাগৰি গ'ল। আপুনিও তীৰ্থলৈ নাযাব জানো? ছোৱালীজনীয়ে হিন্দীত সুধিলে। হয়, যাম। মোৰ নাম দীপক মালহোত্ৰা, এওঁ মোৰ মিছেছ সুনীতা। আমি পাঞ্জাৱৰ পৰা আহিছোঁ। আপোনালোক? মই অসমৰ পৰা আহিছোঁ। নিজৰ চিনাকি দি নীৰাই লাহেকৈ হাঁহিলে। মোৰ লগত কোনো নাই, মই অকলে যাম। অকলে? প্ৰশ্নটো কৰিয়ে চম্ভালি ল'লে দীপক মালহোত্ৰাই। লাহেকৈ সুধিলে, অসমৰ পৰা আৰু এজন আহিছে? সেইজন ৰাজৰ্ষি, চিনি পায় নেকি? অলপ আগতে লগ পাইছোঁ, আগৰ চিনাকি নহয়। ওচৰত লৈ থকা ডেকা ল'ৰাজন কেইজনে নীৰালৈ চাই আছিল। দীপক মালহোত্ৰাই আটাইৰ লগত চিনাকি কৰিলে। নিহাৰ, আকাশ, বান্তি, চাহিল, সঞ্জু। এওঁলোকক আমি আগতেও লগ পাইছোঁ। আমি একেলগে অমৰনাথলৈ গৈছিলোঁ যোৱা বছৰ। এওঁলোক একেলগে আহিছে। উজ্জ্বল মুখৰ ল'ৰাজাকে নমস্কাৰ জনাই হাঁহিলে। সঞ্জুৱে ক'লে, আমি অসমলৈ কেইবাবাৰো গৈছোঁ। শেষবাৰ যোৱা 4 মাহমান হ'ল। ভাল নালাগে। আমি ক'তো এনেকৈ পাহাৰ নষ্ট কৰা দেখা নাই। অ'ত কটা ত'ত কটা। গুৱাহাটীত সকলোতকৈ বেয়া লাগে। ইমান ডাঙৰ নৈ এখন গাঁতি লাগি বৈ গৈছে, দেখাই নাযায়। ঠিকেই, আচৰিত মানুহবোৰ। নিজৰ আৰু বৰ্তমানৰ বাহিৰে একোৱেই ভাবিব নোৱাৰে। প্লেন কৰি সজা হ'লে গুৱাহাটীত টুৰিষ্ট থপলিয়াই গ'লহেঁতেন। প্ৰকৃতিৰ পৰা দূৰলৈ গৈ আছোঁ আমি। আমি নিজক নিজৰ পৰা আঁতৰাই পেলাবলৈ আৰম্ভ কৰিছোঁ। ভাবিলে বেয়া লাগে, চাহিলে ক'লে। আপুনি অসমৰ ক'ত থাকে? বান্তিয়ে সুধিলে। গুৱাহাটীত। মানুহবোৰে এনেকৈ কথা কৈছে যেন নীৰাৰ লগত বহুদিনৰ চিনাকি। সহজ লাগিছে নীৰাৰ, ভাল লাগিছে। আপুনি এইবাৰ প্ৰথম যাব? দীপকে নীৰালৈ চালে। হয়, আৰু ক'লৈ ক'লৈ গৈছে? মই এইবাৰ প্ৰথম ওলাইছোঁ। ভাল পাব। গাড়োৱাল হিমালয় সঁচাকৈ দেৱভূমি, সুনীতাই ক'লে। আপোনালোক আগতে গৈছে? নীৰাই সুধিলে। বহুতবাৰ গৈয়েই থাকোঁ, সুনীতাই হাঁহিলে। গৈয়েই থাকে মানে? কেদাৰনাথত ৰুম এটা কিনি লৈছে, সঞ্জুৱে হাঁহিলে। ইমানকৈ যায়? নীৰাই অবাক হৈ সুধিলে। আপোনাৰো মন যাব। এনে লাগিব যেন বাৰে বাৰে আহিম। কথা পাতক, মই আপোনালৈ চাহ লৈ আহোঁ। নীৰাৰ প্ৰতিবাদ আওকাণ কৰি দীপক মালহোত্ৰা গ'লগৈ। গাড়োৱাললৈ এবাৰ আহিলে সঁচাকৈ বাৰে বাৰে আহিবলৈ মন যায়। আমিতো বছৰত এবাৰ ওলাওৱেই, নিহাৰে ক'লে। আপোনালোক ক'ৰ পৰা আহিছে? নীৰাই নিহাৰলৈ চালে। আমি বেলেগ বেলেগ ঠাইত থাকোঁ। মই হায়দৰাবাদত থাকোঁ, সঞ্জু মুম্বাইত থাকে, চাহিল নাগপুৰত, আকাশ ভোপালত, বান্তি জয়পুৰত। আকৌ এবাৰ লগ হৈ ওলাই যাওঁ। আমি পাহাৰৰ প্ৰেমিক, প্ৰকৃতিৰ প্ৰেমিক। নিহাৰে হাঁহিলে। ই কবিতা লিখে। সঞ্জুৱে নিহাৰৰ পিঠিত লাহেকৈ ঠকা এটা মাৰিলে। নিলিখোঁ, এনেই কৈছে। লিখে, বহুত ভাল লিখে, ছদ্মনামত লিখে। নীৰাদিয়ে চিনিও পাব পাৰে। ছদ্মনামটো কওঁ নিহাৰ? নালাগে নালাগে, নিহাৰে হুলস্থুল কৰি উঠিল। পৰিৱেশটো আৰু অলপ সহজ হৈ পৰিল। আমি এইবাৰ তপোবনলৈ যাম। আপোনালোক? সঞ্জুৱে সুধিলে। মুহূৰ্তত অন্যমনস্কতাৰ পৰা উভতি আহি নীৰাই সঞ্জুলৈ চালে। তপোবন? তপোবন কোনফালে যায়? সুধিব পাৰি নেকি? গোমুখলৈ যাবলৈ অহা নীৰাই নাজানে তপোবন ক'ত। কি ভাবিব সঞ্জুহঁতে? কি ভাবিব? নীৰা থমকি ৰ'ল। এই প্ৰশ্ন নীৰাই এতিয়া নিজক কৰিব খোজে নেকি? নীৰাই এতিয়াও কঢ়িয়াই নিব খোজে নেকি অৰ্থহীন আত্মসচেতনতাৰ ভাৰ? নীৰাই জানো সেইবোৰ কঢ়িয়াই নিম বুলি আহিছে? এক মুহূৰ্তৰ নিশ্চুপ হৈ থাকি নীৰাই সঞ্জুলৈ চালে। লাহেকৈ ক'লে, মই গোমুখলৈ যাম বুলি আহিছোঁ। গোমুখলৈ? অকলে? সুনীতা আচৰিত হৈ সুধিলে। অকলে আহিছে নেকি? সঞ্জুৱে সুধিলে। হয়, এজেঞ্চিৰ মানুহে কৈছে এইটো ট্ৰিপত গোমুখলৈ যোৱা কেইবাজনো আছে। মোক লগ লগাই দিবহি। উভতি অহাৰ ব্যৱস্থাও কৰি দিব। ল'ৰাকেইজনে অলপ সময় নীৰালৈ চাই থাকিল। তাৰপিছত লাহেকৈ হাঁহি আকাশে ক'লে, আমি 3 বাৰ গোমুখলৈ গ'লোঁ। কেতিয়াও অকলে গোমুখলৈ যাব খোজা মহিলা লগ পোৱা নাই। কামটো দেখিছোঁ ডাঙৰেই কৰিছোঁ। অকলে যাব পাৰিম নে নাই? নীৰাই লাহেকৈ হাঁহিলে। নোৱাৰাৰ কোনো কাৰণ নাই। আমিও তালৈ যাম। আপোনাৰ একো অসুবিধা নহয়।
চেটাৰ্জী দাও যাব। ৰ'ব তেওঁক মাতি আনো। নীৰাৰ প্ৰতিক্ৰিয়ালৈ বাট নাচাই আকাশ গ'লগৈ। নীৰা অন্যমনস্ক হৈ পৰিল। অকলে কোনো নাহে নেকি? নীৰাৰ দৰে মানুহ? নহয়, নীৰাৰ দৰে নাৰী। নীৰা ইফালে সিফালে চালে। হল ঘৰটোত 20জনমান মানুহ গোট খাইছে। অকলশৰে অহা পুৰুষ কেইবাজনো আছে। চেটাৰ্জী আছে, এজন বয়স্ক পুৰুষ আছে, এজাক ডেকা ল'ৰা আছে। সুদীপ দত্ত, ৰাজীৱ ৰায় আছে, ৰাজৰ্ষি আছে। স্বামী সন্তানক এৰি অহা কোনোবা নাৰী আছে নেকি মানুহবোৰৰ মাজত নীৰাৰ দৰে? নে সকলোৱে সাৰথি লৈ আহিছে? সাৰথি আৰু বন্ধন। নীৰা শাৰীৰিকভাৱে অকলে আহিলেও নীৰা যেন মুক্ত নিজৰ মাটিৰ পৰা। এই মানুহবোৰে এই হাতে হাতে চাহৰ গিলাচ লৈ কথাত মগ্ন হৈ থকা তীৰ্থযাত্ৰীবোৰো আছে নেকি নীৰাৰ দৰে মনৰ গভীৰত লুকাই থকা অন্য কোনো ইচ্ছা? মাত্ৰ তীৰ্থ দৰ্শনেই জানো এই যাত্ৰাৰ সকলোখিনি? এই মানুহবোৰে আৰু কি কঢ়িয়াই আনিছে গাৰোৱাল হিমালয়ত, দেৱভূমিত? আৰু কি বিচাৰি আহিছে এওঁলোকে? নীৰাৰ গভীৰত যেনেকৈ বন্দী হৈ আছে অন্য এক মানুহ, তেনেকৈ এই হাঁহিমুখীয়া আৰু উৎপাত টকবকাই থকা মানুহবোৰৰ ভিতৰত লুকাই আছে নেকি অন্য কোনো মানুহ? দীপক মালহোত্ৰা চাহ লৈ উভতি আহিল। চাহৰ গিলাচটো নীৰাৰ হাতত তুলি দি ক'লে, প্ৰথম অহা বুলি কৈছে। পাহাৰত খোজ কঢ়া অভ্যাস আছেনে নাই? বহুত দিন পাহাৰত খোজ কঢ়া নাই। একো নাই, আজিকালি খোজ নাকাঢ়িলে হয়। মাত্ৰ ওখ ঠাইত প্ৰথমতে অলপ অসুবিধা পাব পাৰে। খাপ খুৱাই ল'ব লাগিব, চিন্তা নাই। এওঁ গোমুখলৈ যাবলৈ আহিছে, সুনীতাই ক'লে। দীপক মালহোত্ৰা থমক খাই ৰ'ল। এক মুহূৰ্ত নীৰালৈ চাই থাকি ক'লে, হয় নেকি? কেদাৰনাথ বদ্ৰীনাথলৈ নাযায়? এইবাৰ নাযাওঁ, মই গোমুখলৈ যাম বুলিহে আহিছোঁ। দীপক মালহোত্ৰা যেন সামান্য হতাশ হ'ল। নীৰা তাৰমানে ঠিক চাৰিধামলৈ যাবলৈ অহা নাই। নীৰা আহিছে গংগাৰ উৎসমুখলৈ যাবলৈ। গোমুখ তীৰ্থস্থান নহয়, চাৰিধামৰ ভিতৰত নপৰে। তীৰ্থ দৰ্শন কৰিবলৈ অহা পুণ্যাৰ্থী মানুহ সাধাৰণতে গোমুখলৈ নাযায়। সঞ্জুহঁতে ভাল পাইছে। নীৰালৈ সিহঁতে উৎসাহী আৰু কৌতূহলী দৃষ্টিৰে চাইছে। হয়তো বিচাৰ কৰি চাব খুজিছে, এই দামীক পোছাক পিন্ধা অভিজাত মহিলাগৰাকীৰ লগত গোমুখলৈ যাবলৈ কেনে লাগিব? কেনে হ'ব নীৰা সহযাত্ৰী হিচাপে? ইয়াৰ পিছত পাৰিলে বাকী 3 ধামলৈও যাব, বৰ ভাল পাব। কেদাৰনাথ বদ্ৰীনাথৰ কথা জানেতো? অলপ জানো, কিন্তু সেইখিনি জনা বুলি কোৱা নাযায়। নীৰাই লাহেকৈ হাঁহিলে। জানিব, ক'ম আপোনাক। কেতিয়াবা যদি যাব খোজে মোক ক'ব। আমাৰ ৰুমো আছে, মানুহো আছে, অলপো অসুবিধা নাপায়। এইবোৰ কথা লাহে লাহে ক'লেও হ'বতো। কি যে আৰু, সুনীতাই হাঁহিলে। তেওঁৰ উজ্জ্বল সুখী সুখী চকুযোৰত এটা ক্ষুদ্ৰ স্ফুলিংগ জ্বলি উঠা যেন নোহোৱা হৈ গ'ল। সুনীতাৰ চকুৱে চালে নীৰাই। সামান্য ৰঙচুৱা হৈ পৰা মুখখনলৈ তেতিয়া অলপ আগৰ প্ৰশান্তি উভতি আহিছিল। সুদীপ দত্ত সোমাই আহি নীৰাহঁতৰ ওচৰত থমকি ৰ'ল। 2-3 দিন দাঢ়ি নকটাকৈ থকা, অযত্ন আৰু অত্যাচাৰ চিন স্পষ্ট হৈ থকা মুখত উজ্জ্বল হাঁহি এটা ফুটাই তুলিবৰ চেষ্টা কৰি সুমন দত্তই এখন হাত সঞ্জুলৈ আগবঢ়াই দিলে। মই সুমন দত্ত, শিলিগুৰিৰ পৰা আহিছোঁ। সঞ্জু, হাত মিলাই সঞ্জুৱে আটাইবোৰৰ লগত চিনাকি কৰাই দিলে। অসমৰ পৰা আৰু এজন আহিছে, গম পায়নে? নীৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতেই সুদীপ দত্ত ৰাজৰ্ষিক মাতি আনিলেগৈ। চাহৰ কাপ হাতত লৈ ৰাজৰ্ষি আহিল। আপুনি অসমৰ বুলি জানি মাতি আনিছোঁগৈ। লাহেকৈ হাঁহি ৰাজৰ্ষিয়ে অসমীয়াতে ক'লে, আপুনি কোনটো ফ্ল'ৰত ৰুম পাইছে বাইদেউ? মই ইয়াত নাথাকোঁ। মই ভাবিছিলোঁ। কথাটো আধাতে এৰি সঞ্জুহঁতৰ লগত কথা পতাত ব্যস্ত হৈ পৰিল ৰাজৰ্ষি। দেখিলেই বুজাই যায়, ৰাজৰ্ষিৰ সৈতে ইতিমধ্যে সঞ্জুহঁতৰ চিনাকি হৈ গৈছে। সদায় লগ পোৱাৰ দৰে সাৱলীল ভংগীমাৰে কথা পাতিছে ৰাজৰ্ষিয়ে। চেটাৰ্জীক লৈ আকাশ উভতি আহিল। চেটাৰ্জীৰ হাতত এটা নজ্বলা চিগাৰেট। আকাশে চিনাকি কৰি দিয়াৰ পিছত চেটাৰ্জীয়ে নীৰালৈ সোঁ হাতখন আগবঢ়াই দিলে। গম্ভীৰ মুখত চিন নিচিনা হাঁহি বিৰিঙাই এক গম্ভীৰ মাতেৰে ক'লে, গোমুখ, ৱেলকাম। চেটাৰ্জীয়ে ওম নমঃ শিৱায় কোৱা নাই। পৰিচিত পৃথিৱীৰ পৰা যেন লগা কোনোবাই নীৰাক মাতিলে। মুহূৰ্ততে সহজ বতাহ এজাকে চুই গ'ল নীৰাক। গোমুখ বহুত পিছুৱাই গ'ল। 4 কিলোমিটাৰ খোজ কাঢ়িব লাগিব। ভোজবাচাৰ পৰা। ভোজবাচাৰ পিছতে গোমুখ নেকি? নে মাজত আৰু কিবা আছে? কেনেকৈ সোধা যায়? কৈ দিয়া যাওক। নীৰা যে একো নাজানে, কৈ দিয়া যাওক। এইটো কথাৰ পৰা আৰম্ভ হওক মুকলি হোৱাৰ পৰ্ব। এখন্তেক মনে মনে থাকি নীৰাই চেটাৰ্জীলৈ চালে। মই গোমুখৰ বিষয়ে একো নাজানো।
গংগোত্ৰীৰ পৰা যায় বুলিহে জানো। তাতকৈ বেছি। চেটাৰ্জীয়ে নীৰাৰ চকুলৈ এখন্তেক নিথৰ হৈ চালে। তাৰপিছত তলমূৰ কৰি চিগাৰেটটো জ্বলাই মূৰ তুলি গম্ভীৰ মাতেৰে ক'লে, নাজানিলেই জানিবলৈ সুবিধা। নীৰাই কিবা এটা কোৱাৰ আগত হলঘৰৰ ভিতৰলৈ সোমাই আহিল ৰাকেশ সিং। লগে লগে জুম বান্ধি থিয় হৈ থকা মানুহবোৰ আহি চকীবোৰত বহিল। হলঘৰৰ এমূৰি থিয় হৈ থকা ৰাকেশ সিঙে নমস্কাৰ জনালে। ওম নমঃ শিৱায়। মানুহবোৰে উৎসাহ আৰু ভক্তি সনাসনি মাতেৰে একেলগে কৈ উঠিল, ওম নমঃ শিৱায়। এটা ধৰ্মীয় আত্মীয়তাৰে সুৰে চুই গ'ল সকলোকে। নীৰা দ্বিধাগ্ৰস্ত দৃষ্টিৰে ইফালে সিফালে চালে। কেনে লাগে প্ৰাণৰ গভীৰৰ পৰা ওম নমঃ শিৱায় বুলি ক'লে? কেনে লাগে? নীৰাই নাজানে। নীৰাৰ যে একান্ত ভক্তিৰ অভাৱ, পৰিপূৰ্ণ বিশ্বাসৰ অভাৱ। নীৰাৰ বুকুত ভাৰ হৈ আছে জিজ্ঞাসা আৰু সংশয়। নীৰাৰ ভিতৰত যে প্ৰশ্নই প্ৰশ্ন। ওচৰৰ চকীত বহি চিটাৰ্জীয়ে চিকাৰী থুপিছে। জাত পৰিয়ালটোৰ ছোৱালী দুজনীৰ সৰুজনীয়ে দুহাতেৰে চুৰ্ণি ঠিক কৰি কৰি নিজৰ গাটোলৈ চাইছে। বেৰত আউজি থিয় হৈ ৰাজৰ্ষিয়ে একান্ত মনে ৰাকেশ সিঙলৈ চাই আছে। তাৰ তাৰুণ্য উজ্জ্বল মুখত গভীৰ অন্যমনস্কতা। সুদীপ্ত একান্ত মনে পাণ চবাইছে। তেওঁৰ নিচাগ্ৰস্ত যেন লগা চকুত স্পষ্ট অনাগ্ৰহ। নহয়, নীৰাৰ দৰে বা নীৰাতকৈ বেলেগ হলঘৰৰ ভক্তি বিকলিত মানুহবোৰতকৈ বেলেগ মানুহো আছে। একান্ত ভক্তিৰ বাহিৰতো কিবা আছে। পৃষ্ঠৰ বাস্তৱতাৰ গভীৰত আছে অন্য এক সত্য। দেখা নাযায়, কিন্তু উপস্থিতি অনুভৱ কৰিব পাৰি। জানিব লাগিব, বুজিব লাগিব। বিচিত্ৰ জীৱনৰ সন্মুখত নিজকে ৰাখি অভিজ্ঞতা আৰু উপলব্ধিবোৰ চালি জাৰি চাব লাগিব। বিচ্ছিন্ন কৰিব লাগিব নিজক নিজৰ আৰু চৌপাশৰ পৰা। বিপৰীতে নিজক লৈও যাব লাগিব সহজ জীৱনৰ কেন্দ্ৰলৈ। আঁতৰি থাকিলে জানো চলিব? অভিজাত জীৱনে প্ৰদান কৰা জড়তাৰ ওচৰত চলিব জানো হাৰি গ'লে? সহজ হ'ব লাগিব। নিজৰ অভ্যাসৰ পৰা ওলাব লাগিব নিজৰ জীৱন ধাৰাৰ পৰা। নিজৰ বাহ্যিকতাক দুৱাৰ নোখোলাকৈ নিজৰ ভিতৰলৈ সোমাব লাগিব। কেনেকৈ ওলাব নিজৰ পৰা বাহিৰলৈ? এই মানুহবোৰৰ মাজতো হয়তো নীৰাৰ বহুত প্ৰশ্নৰ উত্তৰ আছে। এই মানুহবোৰেও নীৰা শিকাব পাৰে নীৰাই নজনা, নেদেখা, নুবুজা বহুত কথা। সকলো মানুহে আহৰণ কৰে জ্ঞানৰ হীৰকখণ্ড। সেই হীৰকখণ্ডৰ পৰা বুটলি ল'বলৈ নিজৰ পৰা নামি আহিব লাগিব। অভিজাত নীৰাৰ খোলাৰ পৰা এই মানুহবোৰক দেখা নাযায়, বুজা নাযায়। জড়তা জোকাৰি পেলাই সহজ হ'বৰ চেষ্টা কৰিলে নীৰাই। ট্ৰেভেল এজেঞ্চিৰ হৈ মই আপোনাক সকলোকে আদৰ জনাইছোঁ। আমি পৰহিলৈ ৰাতিপুৱা 7 বজাত ইয়াৰ পৰা যাত্ৰা কৰিম। আপোনালোকে ইতিমধ্যে আমাৰ যাত্ৰাৰ সবিশেষ জনোৱা হৈছে যদিও আৰু কিছু কথা ক'ব বিচাৰিছোঁ। ৰাকেশ সিঙে যাত্ৰাপথত ৰ'বলগীয়া আৰু দৰ্শন কৰিবলগীয়া ঠাইবোৰৰ বিষয়ে থলমূলকৈ কৈ গ'ল। তাৰপিছত ক'লে, আপোনালোকে লগত কি কি নিব লাগিব সেই বিষয়ে আমি জনাইছিলোঁ। যিসকলক আগতেও কৈছোঁ তেওঁলোকক সকলো জানেই। যিসকল এইবাৰ প্ৰথম ওলাইছে তেওঁলোকক আকৌ এবাৰ জনোৱাটো উচিত হ'ব বুলি মই ভাবিছোঁ। যদি কিবা থাকি গৈছে কাইলৈ কিনি ল'ব পাৰিব। হাই অল্টি বেমাৰৰ ঔষধ মানে পাহাৰৰ অতি ঔষধ যোৱা অসুখৰ ঔষধ, পেটৰ অসুখ, জ্বৰ, বমি, ORS আদি ঔষধৰ লগতে নিজৰ অন্যান্য প্ৰয়োজনীয় ঔষধ আদি লগত ল'ব। সেইবোৰ ঠাইত অসুবিধাত পৰিব পাৰে। চকলেট, হাৰ্ড কেণ্ডি, শুকান ফল, বিস্কুট আদি লৈ ল'ব। লিপ বাম, কোল্ড ক্ৰীম ল'ব লাগিব। ছানব্লক ক্ৰীম যদি কোনোবাই ল'ব খোজে ল'ব পাৰে। বৰষুণৰ সেই অঞ্চলত কোনো ভৰসা নাই, যিকোনো সময়তে আহিব পাৰে। সেইকাৰণে সকলো ৰেইনকোট ল'বলৈ অনুৰোধ কৰিলোঁ। এতিয়া শীত প্ৰবল হৈ পৰিছে, যিকোনো মুহূৰ্ততে বৰফো পৰিব পাৰে। সেয়ে ঠাণ্ডা প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় গৰম কাপোৰ, হাত মোজা, ঊলৰ টুপি, মাফলাৰ আদি ল'ব। ৰুকছেক বা পিঠিত লোৱা অন্য বেগ ল'লে সুবিধা হয়। খোজ কাঢ়িবলৈ সুবিধাজনক জোতা ল'ব। জোতা দুযোৰ হ'লে ভাল, পানী তিতিব পাৰে। বাটত নিজৰা আছে, বৰষুণটো আছে। ভিজা জোতাৰে থাকিলে অসুখ হোৱাৰ সম্ভাৱনা। ৰাকেশ সিঙৰ বক্তৃতাৰ বাধা জন্মাই গম্ভীৰ খোজেৰে সোমাই আহিল ক্ষীণ আৰু ওখ এজনী সোণালী চুলিৰ ডেকা ল'ৰা। সকলোৱে ল'ৰাজনলৈ উভতি চালে। মানুহবোৰৰ মাজত এটা গুণগুণনি উঠি মাৰ গ'ল। সোণালী চুলিৰ ডেকাজনী সকলোলৈ চাই হাতযোৰ কৰি নমস্কাৰ জনাই তাৰপিছত কৈ উঠিল, ওম নমঃ শিৱায়। সকলোৱে সঁহাৰি জনোৱা সময়খিনি মনে মনে থাকি ৰাকেশ সিঙে আকৌ আৰম্ভ কৰিলে। এয়া এক দীঘলীয়া যাত্ৰা। আপোনালোক সকলোৱে এটা পৰিয়ালৰ দৰে এই যাত্ৰা সমাপ্ত কৰিব বুলি মই নিশ্চিত। সকলোৱে খং নিয়ন্ত্ৰণ কৰি সমিলমিলেৰে চলিলে এই যাত্ৰা নিশ্চয় উপভোগ্য আৰু আনন্দময় হ'ব। আমাৰ ফালৰ পৰা আপোনালোকক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু এটা কথা কওঁ, আপোনালোকে মাদক দ্ৰব্য গ্ৰহণ নকৰে বুলি আমি নিশ্চিত। তথাপি কাৰোবাৰ যদি অভ্যাস আছে এই যাত্ৰাত সেই অভ্যাস পৰিহাৰ কৰি চলাটোৱেই বাঞ্ছনীয়। তীৰ্থস্থানসমূহত মাদক দ্ৰব্য আৰু আমিষ খাদ্য নিষিদ্ধ। এই যাত্ৰাত আপোনালোক সম্পূৰ্ণ নিৰামিষ খাদ্য যোগান ধৰা হ'ব। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ যাত্ৰা সফল হওক।
আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে। ৰাকেশ সিঙে সকলোলৈ নমস্কাৰ জনাই ওম নমঃ শিৱায়ে বক্তব্য সামৰণি মাৰিলে। আৰম্ভ হ'ল প্ৰশ্নোত্তৰৰ পৰ্ব। সভা যেতিয়া শেষ হৈছে তেতিয়া 9 বাজি গৈছে। মানুহবোৰ লাহে লাহে হল ঘৰৰ পৰা ওলাই আহিল। জাত পৰিয়ালটোৰ হুৰমুৰাই ওলাবলৈ আহি আগটাক খুন্দিয়াইছে। খুন্দিয়াই নিজৰ বিৰক্তি প্ৰকাশ কৰিছে। তেওঁলোকৰ সৰু ছোৱালীজনীয়ে চুৰণি ঠিক কৰি কৰি ওচৰে ওচৰে গৈ থকা ৰাজৰ্ষীলৈ হাঁহি হাঁহি চকুৰে চাইছে। নিৰঞ্জন চৌধুৰীয়ে দুহাত পিছলৈ বান্ধি ধীৰ খোজেৰে ওলাই আহিছে। চেটাৰ্জীয়ে হাতত চিগাৰেট লৈ বিদেশী পুৰুষজনৰ সৈতে কথা পাতিছে। ওচৰে ওচৰে আহি থকা পাৰ্বতীৰ বাঁহপাৰেও নীৰালৈ চাই দুহাত জোৰ কৰি মূৰ দোৱালে ক'লে, জয় গংগা মাইয়া কি। দুহাত জোৰ কৰি নীৰাই নমস্কাৰ জনালে। হিন্দীত সুধিলে, আপুনি ক'ৰ পৰা আহিছে? মই শিলিগুৰিৰ ওচৰৰ চিংটামৰ পৰা আহিছোঁ। আপুনি? মই অসমৰ, গুৱাহাটীৰ। মানুহগৰাকীৰ মুখ নিমিষতে ম্লান হৈ পৰিল। একো নকৈ নমস্কাৰ জনাই মানুহগৰাকীয়ে গোলকৈ। সামান্য অবাক হৈ থমকি ৰৈ নীৰাই দীপক আৰু সুনীতাক মাত লগালে। চেটাৰ্জীলৈ চাই লাহেকৈ ক'লে। সঞ্জুহঁতলৈ চাই হাত জোকাৰি হলৰ পৰা ওলাই আহিল। ৰাজৰ্ষী লাহে লাহে গৈ থাকিল। কোনোফালে নাচাই অন্যমনস্ক খোজেৰে চিৰিলৈ উঠি গ'ল ৰাজৰ্ষী। ৰাকেশ সিঙক মাত লগাই নীৰা বাহিৰলৈ ওলাই আহিল। গাড়ীত বহাৰ পিছত হায়াতলৈ যাবলৈ নিৰ্দেশ কৰি নীৰাই মোবাইলটো উলিয়াই ল'লে। 3টা মিছ কল আছিল, এটা ব্ৰজেনৰ, 2টা ঘৰৰ লেণ্ডলাইনৰ। প্ৰথমতে ডেনিয়েললৈ ফোন কৰিলে নীৰাই। মই এইমাত্ৰ ওলালোঁ। কাইলৈ কেতিয়া আহিবা? কেতিয়া আহিলে তোমাৰ সুবিধা হ'ব? তুমি যেতিয়াই আহা। মই 10 মান বজাত গৈ পাম। ঠিক আছে? হ'ব, সুধাৰ লগত কথা পাতা। দিয়া। সিমূৰৰ পৰা এটা বিমৰ্ষ মাত ভাহি আহিল। নীৰা? কেনে আছা সুধা? তুমি জানো নাজানা? নীৰা একো নামাতিলে। এখন্তেক মনে মনে থাকি সুধাই আকৌ ক'লে, তোমাক দেখি থাকোঁ নীৰা, তুমি মোক দেখিলে চিনি নাপাবা। চিনি নাপাম কিয়? মই বহুত বেলেগ হ'লোঁ জানা। তুমি যিমান বেলেগ হ'লেও আমি চিনি পাম। নাপাবা, ডেনিয়েলে কৈছে, তোমাৰ বুলি মোক চাবৰ মন গৈছে। ইমান বছৰৰ পিছত কিয় মন গৈছে নীৰা? নীৰা এখন্তেক মনে মনে থাকিল। তাৰপিছত ধীৰভাৱে ক'লে, কিয় বুলি সুধিলে উত্তৰ দিয়া টান। হয়তো অলপ ভাৰ নমাই ল'ব খুজিছোঁ সুধা। তুমি অনুমতি দিয়া এবাৰ আহিম। কিয় তেনেকৈ কোৱা? মই এতিয়া বহুত বুজা হৈছোঁতো। আহিবা, বহুত দিন পাহৰি আছিলোঁ। আজি আকৌ খেলি মেলি লাগিছে, ভালো লাগিছে, বহুত কষ্টও হৈছে। তোমাৰ খংবোৰ কমি গ'ল ন নীৰা? তুমি? সুধা নীৰৱ হৈ গ'ল। অলপ সময় মনে মনে থাকি ধীৰ মাতেৰে ক'ল নীৰাই, মোৰ কেতিয়াও খং নাছিল সুধা, তুমি জানা। জানো যদিও মাজে মাজে এনেই লাগে তুমি মিছা কৈছা। ভাবি নাথাকিবা, এতিয়া থওঁ, কাইলৈ কথা পাতিম। হ'ব। নীৰাই ফোনটো কাটি দিলে। দুহাতেৰে মুখখন মোহাৰি আৱেগৰ ৰংবোৰ মচি পেলাবৰ চেষ্টা কৰি বাহিৰলৈ চালে। দিল্লী মহানগৰ জলমলাই উঠিছে। পথৰ কোলাহল এতিয়াও শান্ত হোৱা নাই। নিশাৰ নগৰলৈ জিৰণি নামি আহিবলৈ এতিয়াও বহুত বাকী।